সুপ্ৰভাত মৰমৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু আজি আমি যাম পিকনিক খাবলৈ। সেয়েহে মই ৰাতিপুৱা উঠিলোঁ 4 বজাতে আৰু এতিয়া মই গা পা ধুই ওলাই মেলি প্ৰায় হৈছে আৰু ৰেডি হৈছোঁ আৰু এতিয়া সময় হৈছে 5:47 আৰু এতিয়া মই ওলাই লৈছোঁ আৰু অকণমান বাকী ওলাবলৈ, তাৰপিছত ওলাই আকৌ লগ পাই আছোঁ। তো আজিৰ ব্লগটো এটা ধুনীয়া হ'বলৈ, সুন্দৰ এটা ভ্লগ হ'বলৈ গৈ আছে। তো আশা কৰোঁ সকলোৱে যেন স্কিপ নকৰাকৈ চায়। তো বলক তেনেহ'লে পলম নকৰি আজিৰ এই ভ্লগটো আৰম্ভ কৰোঁ। আৰু মই এতিয়া সম্পূৰ্ণ ৰেডি হৈ তাৰপিছত লগ পাই আছোঁ। এতিয়া মোৰ সম্পূৰ্ণ ওলাই হ'ল আৰু এতিয়া মই যাওঁ আৰু সকলোকে লগ পাম। বহুত ভাল লাগি আছে মনটো। আজি এটা ধুনীয়া জাৰ্ণি হ'ব গৈ আছে। তো সকলোৱে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। সুপ্ৰভাত। পুৰা সেইটো বাটে তাই আৰু এইটো বাটে মই। হেল্ল' ডাৰ্লিং। হেল্ল'। ৰাতিপুৱা গা ধোৱা এক্সপিৰিয়েঞ্চ কওঁ, অকণমান অভিজ্ঞতা। মানে গা ধোৱা আগে পিছেতো গা ধুই পাইছোঁৱে তেনেকুৱা ক'ৰবাত গ'লে, আৰু বিশেষকৈ তেনেকুৱাই ক'ৰবাত মানে স্পেচিয়েল যাব লগা হ'লে আজিও তেনেকৈ গা ধুলোঁ, ভাল লাগিছে। গা ধোৱা ভয় নকৰোঁ আৰু যিমানে লাগিলে ঠাণ্ডাই হওক। তোমাৰ কোৱা? মোৰ গা ধুই দি একদম পূৰা হৈ গৈছে আৰু চৰ্দি পোৱা নাই কি নেকি? হয়, চৰ্দি হৈ গৈছে, চৰ্দি পূৰা পানী লগা। এতিয়া নাজানো আৰু কি হয়। এতিয়া গাড়ী ক'ত লাগিছে? নাকত লাগিছে পানী। এতিয়া আমি গৈ আছোঁ। তাৰপিছত গাড়ী আহিব, গাড়ীত উঠিম, তাৰপিছত জাৰ্ণিটো চাই থাকিব নে কি কয়? হয়, চাই থাকোঁ তেন্তে এইফালে নেকি? এইফালে নহয়, এইফালে হৈকে। ৰাতিপুৱাৰ ফাৰ্ষ্ট যাত্ৰাটো আমাৰ জাৰ্ণিটো আজি খোজকাঢ়ি একদম সৌখন গাঁৱৰ পৰা আহি পূৰা এতিয়া এইখিনি আৰু পামগৈ আমি। আৰু অকণমান যাব লাগিব, গ'লেহে আমাৰ গাড়ী আহিব, তাৰপিছতহে আমি উঠিব পাম গাড়ী। খোজকাঢ়ি আহি আছোঁ আৰু এখন ধুনীয়া বাগানৰ চকুত পৰিল। তো দেখি ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। সেয়া হৈছে বেঙেনা বাগান, পূৰা বেঙেনা আৰু এইফালে বন্ধাকবি। বাপৰে ধুনীয়া খেতি কৰিছে দেই, বন্ধাকবি, বেঙেনা। ৰাতিপুৱাই ধুনীয়া দৃশ্যৰ মানে উপভোগ কৰিব পাৰিছোঁ দৃশ্য। তো ভাল লাগিছে, ৰৈ আমনি লাগিছে আৰু গাড়ীখনো আহি নাপায়। কি হ'ব, কেতিয়ানো আহিব? লোকে আমাৰ আগতে গ'লেগৈ গাড়ীত উঠি, আমি এতিয়া কেতিয়া যাম আৰু ঈশ্বৰেহে জানে। লোকে গৈছে বগামাটি, আমি যাম কলামাটি। আমি এতিয়াও মানে ৰৈ আছোঁ, উপায় নাই। ৰৈ চাওঁতো হেঁপাহ নপলাই, গাড়ীখন আহিবি কেতিয়া লগ পাম। शायद आ रही है, देखो আহি পোৱা নাই। ৰৈ চাওঁ, এই ৰঙা বেলি ওলালে এতিয়ালৈ গাড়ী আহিব পৰা নাই। ৰৈ আমনি লাগিছে আৰু দেই। ফাইনেলি আহি গ'ল গাড়ী পিছে। এবাৰ চিঞৰি দে, গাড়ীখন আহি গ'ল। আহিলে আৰু আমি উঠিব পাম আৰু পূৰা গাড়ী। তো আমি গাড়ীত উঠি ল'ম, তাৰপিছত দেখুৱাই থাকিম জাৰ্ণি। উঠিলোঁ গাড়ীত আমি। এইবিলাক মানুহ আমাৰ লগৰ। নিজে থেংক ইউ। জাগিৰোড পুলিচ ষ্টেচন পালোঁ আমি এতিয়া।
এইটো হৈছে দেওশাল মন্দিৰ আৰু ভিডিঅ'ত ভালকৈ ধৰিব নোৱাৰিলে তাৰ বাবে চৰি। আমাৰ গাড়ীখন এতিয়া ভোক লাগিছে বোলে, ভাত খুৱাব এতিয়া গাড়ীখনত। ফাইনেলি মহামৃত্যুঞ্জয় মন্দিৰলৈ যোৱা পথটো পাই গ'লোঁ। ইমান দিনৰ পৰা আহিম বুলি ভাবি থকা ঠাইডোখৰলৈ ফাইনেলি আজি আহি গ'লোঁ। খুবেই ভাল লাগিছে মনটো। ফাইনেলি মোৰ মনৰ আশা পূৰণ হ'ল দেই, মন্দিৰটোত আহিব পালোঁ। ফাইনেলি ওচৰতে চাব পৰা ভাগ্যটো হ'ল, ওচৰৰ পৰা চাব পৰা ভাগ্যটো হৈ গ'ল ফাইনেলি। হৰ হৰ মহাদেৱ। ইয়াতে বহি ইমান ভাল লাগিছে, আজি বহিয়ে থাকিম নেকি। ইয়াতে আহি ইমান ধুনীয়া লাগিছে সঁচাকৈ, গোটেই ৰাতিটো দিনটো থাকিলে হেঁপাহ নপলাব। ইমান মানুহ আহে আৰু এইটো বাই বাই আজিৰ কাৰণে, আৰু আহিম নেক্সট ডে ইয়ালৈ। আজিৰ কাৰণে ইয়াত আজি লাষ্ট। এতিয়া আজিলৈ মন্দিৰটো এৰিছোঁ আৰু নেক্সট ডে নিশ্চয় আহিম। বহুত ভাল লাগিছে আহি পেলাই, তো আহিম নিশ্চয় এদিন আকৌ চাকি দিবলৈ। এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি খানাটো খাবলৈ যাম শিৱকুণ্ড। আৰু এতিয়া আমাক দিছে কি খোৱা, ব্ৰেড, কল, আণ্ডা। আমি এতিয়া এইখিনি খাই লওঁ। এইখন হৈছে হৰ্ণবিল পাৰ্ক, আৰু মই ভিতৰলৈ সোমাই পোৱা নাই এদিনো, আৰু এইখনতো মোৰ আহিবলৈ ইচ্ছা আছে, এদিন নিশ্চয় আহিম। এতিয়া আমি শিৱকুণ্ডত যোৱা পথটো গৈ আছোঁ। শিৱকুণ্ড পাম আৰু বেছি টাইম নাই।
শিৱকুণ্ডৰ গেট পাই গ'লোঁ। ফাইনেলি আমি আহি পালোঁ বনভোজস্থললৈ। নে কি কোৱা? য়েছ মানুহ পুৰা আহি ৰেডি হৈ গৈছে। এফালে প্লেচটো দুখাই দিম আৰু খানা খোৱা আমি আহিছোঁ এতিয়া শিৱকুণ্ড চাবলৈ। কেনে লাগিছে আহি ঠাইডোখৰ বন্দিতা? কেনে লাগিছে ঠাইডোখৰ আহি? যাম দেই কোনফালে চাই আহিম ন। চব ভালেই মানুহেই মানুহ, কি ক'ব আৰু মানে খুব ভাল লগা এটা দৃশ্য। চবেই ফটো উঠাতহে ব্যস্ত হৈ আছে আৰু ভাল লগা স্মৃতি। কেনে লাগিছে জলপ্ৰপাত? ভালে লাগিছে ধুনীয়া ওচৰতে কি এতিয়া আমি এই পিছৰ চিৰিটোৱেদি ওপৰৰ মন্দিৰটোলৈ মানে হেৰি যাম, উঠি যাম। তাৰপিছত চাই থাকিব। যাব পাৰে না নোৱাৰে? মই পাৰিম। এই ওপৰখিনিৰ পৰা এটা সুন্দৰ ভিউ। আকৌ উজাই যাম তালৈ। তাৰপিছত যাম, সম্ভৱ হয় যদি তালৈ যাম উজাই। এতিয়া আমি এইখিনি উজাই সেই মন্দিৰটোলৈ যাম আৰু ভিডিঅ' কৰা নহ'ব যিহেতু ওখ আছে, তো তাত গৈ দেখুৱাম। আমি এতিয়া উজাই আছোঁ পাহাৰ। কেনে লাগিছে পাহাৰ উজাই? ভাল লাগিছে পাহাৰ উজাই আহি পালোঁ। এয়া মন্দিৰ, শিৱ মন্দিৰ। এইখিনি হৈছে মন্দিৰৰ পৰা দেখা তলৰ ভিউ। এইটো হৈছে মন্দিৰ। আৰু আমাৰ কেম্পটো আছে তাত আছে আমাৰ খানা বনোৱা ঠাইডোখৰ। তাতে আমাৰ খানা বনাই আছে সেইখিনিত। আমি এতিয়া আকৌ এইখিনি ওপৰত যাম। এতিয়া
আমি এইটো ৰাস্তাৰে উজাই যাই আমি নিজৰা ধৰিমগৈ ন হয় দিয়া তো চাই থাকিব নিজৰাটোলৈ যাওঁ আমি গোটেই মেলাৰ দৰে হৈ গৈছে আৰু ইয়াৰ মন্দিৰত সেৱা কৰিবৰ কাৰণে চাকি ঠিক কৰি থৈছে খালি পইচা হ'লে কিনি পেলাই মন্দিৰটোত সেৱা কৰিব পাৰিব আৰু বাপৰে গোটেই মেলা হৈ গৈছে দেই ময়ো আজিহে আহি পাইছোঁ ফাৰ্ষ্ট টাইম নালাগে আমাৰ টিমৰ মানুহখিনিও কেইটামানে ৰান্ধি আছে আৰু আমিবোৰ ঘূৰি আছোঁ আৰু কেইটামানে ডান্স কৰি আছে বাপৰে ককাই পূৰা লাগি গৈছে ভাত চব্জি বনোৱা ৱাও নিজৰাৰ পানীখিনি কিমান ফটফটীয়া চাওকচোন তলত কি আছে গোটেই ধৰিব পাৰে বাপৰে শিৱকুণ্ডৰ গেটটো এবাৰ ভালকৈ দেখুৱাই দিছোঁ আৰু যিসকলে দেখিছেতো ভাল কথা আৰু যিসকলে দেখা নাই চাব পাৰিব আমাৰ জাগিৰোড পোৱালে ৰাতিয়ে হ'ল আৰু আজিৰ ব্লগটো ইমানতে এৰিছোঁ তো আজিৰ ব্লগটো কেনে পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আকৌ এটা নতুন ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই